নমস্কাৰ সাপ্তাহিক বিশেষ বুলেটিনলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তৰণপিয়ে বুকাটান মহকুমাৰ অন্তৰ্গত কুলিগাঁও উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ সম্পূৰ্ণ হৈও মুকলি কৰা নহল আজিলৈকে পৰিষদত বিগত কংগ্ৰেছৰ শাসনকালছোৱাত জিলাখনৰ বিকাশৰ নামত বৃহত্তৰ কুলিগাঁও ৰাইজৰ চিকিৎসাৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছিল উপস্বাস্থ্য কেন্দ্ৰটো কিন্তু চিকিৎসা ভৱন হল নাই ডাক্তৰ নাৰ্ছ তথা অন্যান্য কৰ্মচাৰী ভৱনটো চাৰিওফালে মাথোন নিমাউমাউ পৰিৱেশ চাওক আমাৰ কাৰ্ড নিউজ সাংবাদিক আনন্দ তেৰাঙৰ এই প্ৰতিবেদন 2014 চনত কংগ্ৰেছ নেতৃত্বাধীন তেতিয়াৰ কাৰ্যবাহী অশোক তেৰণৰ দিনত বৃহত্তৰ কুলিগাঁৱৰ অঞ্চলৰ মুখিম ৰংপি গাঁও মুমগাঁও লেকঠেগাঁও আৰু লক্ষীজান আদি গাঁওসমূহ সামৰি নিৰ্মাণ কৰা হৈছিল এই উপস্বাস্থ্য কেন্দ্ৰটো কিন্তু উপস্বাস্থ্য কেন্দ্ৰটো মুকলি নকৰাত কুলিগাঁৱৰ দৰিদ্ৰ ৰাইজে 8-9 কিলোমিটাৰ দূৰত্বত থকা বুকাজান অসামৰিক চিকিৎসা কেন্দ্ৰলৈ যাবলগীয়া হয় অঞ্চলটোক আৰ্থিকভাৱে জুৰুলা দৰিদ্ৰ ৰাইজৰ বাবে সৰু সুৰা চিকিৎসাৰ বাবেও ইমান দূৰলৈ গৈ স্বাস্থ্য পৰীক্ষা আদিৰ বাবেও হাহাকাৰ কৰিবলগীয়া হয় তথাপি আশাবাদী দৰিদ্ৰ জনগণে নতুন উৎসাহেৰে বাট চাই আছে যে পৰিৱৰ্তন আৰু উন্নয়নকামী পৰিষদত CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন নৱগঠিত বিজেপি শাসকীয় দলে কুলিগাঁৱৰ দুখৰ বাতৰিলৈ দৰিদ্ৰ ৰাইজৰ দুখ আৰু অসুবিধা দূৰ কৰিবলৈ উপস্বাস্থ্য কেন্দ্ৰটো মুকলি কৰি দিয়াৰ লগতে চিকিৎসা গ্ৰহণৰ বাবে ডাক্তৰ নাৰ্ছকে ধৰি আন প্ৰয়োজনীয় সা সামগ্ৰী সুলভ কৰি দিব কাজান সাব ডিভিজন আংকাং কুলিগাঁও Kongres Sorkar atom ke damtang penangan ingkan angbang pen ongdung dak kacing thur awar sai pila lason rak thasi pini litum puthot thek pontulong lo lake medical sub center labangso medical sub center kimtang det pen pini an ingkan hini ke plengtan der office tame ingpu thek thelang lasinon labangso hawar ke duara datum labangso medical sub center prabjin pen ingpu pon pen ladak ke duara datum awar sai kilo ing phansi chuningri Bukajan penili Anand Terang Cut News. কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙত গৃহ সমষ্টিত বিপুল আদৰণি পাৰ্বত্য জিলাখনত নতুন দিগন্ত ৰচনা কৰাৰ প্ৰতিশ্ৰুতি তুলিৰাম ৰংহাঙৰ বহু কল্পনা জল্পনাৰ উৰ পেলাই অৱশেষত তুলিৰাম ৰংহাঙে হলগৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰামক পুনৰবাৰ মুখ্য কাৰ্যবাহী হিচাপে পাই তেওঁৰ গৃহ সমষ্টিৰ স্থানীয় লোকসকল আনন্দত উৎফুল্লিত হৈ পৰে পুনৰবাৰ মুখ্য কাৰ্যবাহী হোৱাৰ পিছত তুলিৰাম ৰংহাঙে ৰবিবাৰে প্ৰথম পৰ্দাপন কৰিলে গৃহ সমষ্টিত লগে লগে সমষ্টিবাসী ৰাইজে ওলাই আহি ৰংহাঙক জনালে উষ্ম আদৰণি অনুষ্ঠানত তুলিৰাম ৰংহাঙৰ লগতে উপস্থিত থকা পৰিষদৰ নৱনিৰ্বাচিত অধ্যক্ষ হৰেন সিং বে দুৱাৰ আমলা সমষ্টিৰ সদস্য প্ৰভাত তাৰো সিংহাসন সমষ্টিৰ সদস্য অমৰ সিং টিছো হামৰেন সমষ্টিৰ সদস্য মঙ্গল সিং টিমুং মহামায়া সমষ্টিৰ সদস্য লুন সিং তেৰণকে ধৰি আমৰেং সমষ্টিৰ সদস্য ৰীনা তেৰাংপিকো আদৰণি জনাই বিথুংবাসীয়ে উষ্ম আদৰণি গ্ৰহণ কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁক দ্বিতীয়বাৰ ৰাজ্যৰ কাম কৰিবলৈ সুবিধা দিয়াৰ বাবে সমষ্টিবাসীৰ ওচৰত অশেষ কৃতজ্ঞতা স্বীকাৰ কৰে লগতে আগন্তুক দিনবোৰত ৰাজ্যৰ সহায় সহযোগিতাত পাৰ্বত্য জিলাখনৰ উন্নয়নৰ বাবে কাম-কাজ চলাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এই আদৰণি সভা আপোনালোকে ইমান ফূৰ্তি আহিব আমাৰ মুখ বা আমাৰ আদৰণি কৰা মানে মই পুনৰ আপোনালোকৰ আন্তৰিক মনৰ পৰা অন্তৰৰ পৰা আপোনালোকক আন্তৰিক নমস্কাৰ দি বিধাই দিছোঁ পুৱা ভাগত প্ৰায় 11 বজাত লাংহিনতো কাৰ্বি পৰিষদৰ নৱনিৰ্বাচনৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক লাংহিনৰ নিৰ্দলীয় প্ৰাৰ্থী ৰিজেন বসুমতাৰী আৰু তেওঁৰ সতীৰ্থ 26 গৰাকী কৰ্মীয়ে ফুলাম গামুচাৰে উষ্ম আদৰণি জনায় বৈঠালাংছৰ পৰা জাছন ইংহি আৰু ফুলনিৰ পৰা বীৰেন গোৱালা কাট নিউজ এখন এলপি স্কুল কাৰ্বি সাহিত্য শাসিত পৰিষদৰ চৰকাৰৰ দ্বাৰা অনুমোদিত স্কুলখন পিছপৰা অঞ্চলটোৰ কণ ল'ৰা ছোৱালীৰ শিক্ষা ভৱিষ্যতৰ প্ৰথম শ্ৰেণী কিন্তু প্ৰথম শ্ৰেণীতে উজুটি তেতিয়াৰ তদানীন্তন চৰকাৰৰ স্কুলৰ ভৱনকে ধৰি গোটেই আন্তঃগাঁথনিয়ে অৰ্ধ সমাপ্তিকৈ এৰি দি তেতিয়াৰ চৰকাৰৰ ফুপুলা স্বৰূপ বহন কৰা স্কুলখন নিৰুপায়ত কিন্তু শিক্ষাদান কাৰ্য চলি আছে আজিও ক'ত আছে এনে স্কুল চাওক ৰাতি শ্ৰংফাৰৰ এই প্ৰতিবেদন
পৰিষদত বিগত প্ৰায় 15 বছৰীয়া কংগ্ৰেছী শাসনৰ সময়ছোৱাত মাহি আইৰ কুদৃষ্টিয়ে নপৰা এই সৎভগীয়া স্কুলখনেই হ'ল বৰজান LP স্কুল। বোকাজান বিধানসভা এলেকাৰ নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই বৰজান LP স্কুলখনৰ দুৰৱস্থা কাট নিউজ চেনেলৰ দৰ্শকসকলে নিশ্চয় প্ৰত্যক্ষ কৰিছে। নেৰানেপেৰা বৰষুণত ফুটা টিন পাতেৰে বৰষুণৰ পানী সৰকি কেনেকৈ বাৰাণ্ডাখন পানীৰে হৈছে কাজলনাথৰ। প্ৰসাৱ পায়খানা ঘৰৰ অৱস্থা চাও, যিটো অৱস্থা ক'ব পাৰি আছে গৰু নাবাই হাল, খোৱাতকৈ নোহোৱাই ভাল। অঞ্চলটোৰ একাংশ সচেতন ৰাইজে দুখেৰে ক'ব খোজে বিগত সুদীৰ্ঘ বছৰ নীলি পৰিষদীয় সমষ্টিৰ পৰা পৰিষদৰ শাসনাধীষ্ঠ দলত কাৰ্যবাহী সদস্য নোহোৱাৰ বাবে এখন সমষ্টিৰ লগতে বৰজান এলেকাটো জিলাখনৰ আন পৰিষদীয় এলেকাৰ তুলনাত বহু পিছ পৰি ৰ'ল। তেওঁলোকৰ ধাৰণা অমূলক নহ'বও পাৰে, কিন্তু বৰজান এলেকা কাৰ্বি আংলং জিলাৰ এইটো অংগ। বৰজানবাসী ৰাইজৰ প্ৰশ্ন, কিয় এই বৈষম্য পৰিষদৰ শাসকীয় দলৰ? নৱগঠিত বিজেপি শাসক দলে শুনিবনে বৰজানবাসী ৰাইজৰ অভাৱ অভিযোগ আৰু সীমাহীন দুৰ্দশাৰ কথা? পৰিষদীয় 7 নং কপিলী সমষ্টিত এগৰাকী সুলভ মূল্যৰ দোকানী তথা বিজেপি কৰ্মীৰ উদ্ভণ্ডালি। পৰিষদৰ ইতিমধ্যে ঘোষিত নিৰ্বাচনী ফলাফলত এখন গাঁৱত বিজেপিয়ে আশা কৰাতকৈ কম ভোট পোৱাক কেন্দ্ৰ কৰি ৰাইজক বঞ্চিত কৰিলে চৰকাৰী চাউল। নিৰ্বাচনৰ সময়ত বিতৰণ কৰা টকা শীঘ্ৰে ঘূৰাই দিবলৈও ৰাইজক দিলে হুমকি। 6 দিনৰ সময়সীমা বান্ধি দিছে সুলভ মূল্যৰ দোকানী তথা বিজেপি কৰ্মীয়ে। বুধবাৰে মাজনিশা নুবাইবিল অঞ্চলৰ পৰা মাইলু বজাৰৰ দিশে এখন টাটা চুমো গাড়ীৰে আনি থকা অৱস্থাত ধৰা পৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ আইনৰ অধীনৰ এই চাউলখিনি। ইতিমধ্যে এই বস্তাখিনি 1 নং নুবাইবিল অঞ্চলত বিতৰণ কৰিবলগীয়া চাউল বুলি নিশ্চিত কৰা হৈছে। উক্ত সুলভ মূল্যৰ দোকানী ব্যাস পাছোৱানে ৰাইজক বিতৰণ কৰিবলগীয়া চাউলৰ বস্তাখিনি মাইলু বজাৰত অৱস্থিত দোকানসমূহত গোপনে বিক্ৰীৰ বাবে পঠিয়াইছিল বুলি ৰাইজে অভিযোগ কৰিছে। ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজে সুলভ মূল্যৰ দোকানী ব্যাস সোৱানৰ পঞ্জীয়ন বাতিল কৰিবলৈ দাবী কৰিছে। ৰাইজে জানিবলৈ দিয়া অনুসৰি খুদ গাড়ী চালকৰ সহায়তহে চোৰাং চাউলৰ বস্তাখিনি জব্দ কৰিবলৈ সক্ষম হয়। গাড়ী চালকজনে তেওঁৰ গাড়ীৰে চোৰাং চাউল নিয়াৰ কথা একাংশ ৰাইজক অৱগত কৰে আৰু নিৰ্দিষ্ট এঠাইত ৰৈ চাউলৰ বস্তাখিনি জব্দ কৰিবলৈ কোৱাত চাউলৰ বস্তা জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাইভাৰ গাড়ী লৈ পেলাই আহিছে, আমালোকে খবৰ জনাইছে এই আমাৰ BPL চাউলটো গৈ আছে, আপোনালোকে ধৰক। আমালোকে মিলিজুলি গাঁৱত মানুহ 10-12 জন চাউল ধৰিলোঁ। চাউল ধৰি পৰি ইয়াত জব্দ কৰি ৰাখি দিছোঁ। কিমান বেগ চাউল আছে? 5 বেগ। 5 বেগ। আৰু বহুত মানুহক কাৰ্ডটো সি নিজে জব্দ কৰি ৰাখি দিছে আৰু কৈছে কি কৰিব লাগে কৰক। টাইম মতন এইটো চাউলো কেতিয়া নদিয়ে আৰু দম দি কথা কয়। এনেকা ডিলাर हमारा गाँव 1 नंबर नुबाइबिल ना लगे। हमनी के गरीब आदमी के चाउल जौन सरकार देती है ओके टाइमली हमनी के मिले के चाहिए और जितना हमनी का हक बा उतना मिले के चाहिए और ब्लैक ना हो। डीलर जितना चावल हमेशा ब्लैक करके बिक्री करते हैं और पब्लिक को नहीं मिल रहा है। डीलर का नाम क्या है? ब्यास पासवान। ब्यास पासवान। पास्ता जो चावल है ये BPL चावल है। यहाँ का जो लोकल डीलर है ब्यास पासवान, ये हमेशा चावल चोरी करके रात रात में बिक्री करते हैं। हम लोग बहुत पकड़ने का कोशिश कर रहे थे लेकिन पकड़ नहीं पा रहे थे, लेकिन इस बार हम लोग ड्राइवर का सहायता से हम लोग उसको पकड़े हैं। ইতিমধ্যে স্থানীয় ৰাইজে সুলভ মূল্যৰ দোকানী ব্যাস পাছোৱানৰ বিৰুদ্ধে মাইলু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। বৰ্তমান ব্যাস পাছোৱান পলাতক অৱস্থাত আছে। পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি।
Arniwang Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecuason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit adu Thelua Kreng Chitronola Ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Cut News Channel again penangi tungkang wan tila Astrakto the Talent Show. The artist Garbage traditional attire and its innovation. Jong sinang litung labangso asyo long interested lote Ladakh screen long kipi number long nang litung humri ignon. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম পুনৰ ঘূৰি আহিছো পৰৱৰ্তী অংশলৈ ৰাজ্যজুৰি বানপানীৰ হাহাকাৰ বানক্ৰান্ত ভয়মৰ বানক্ৰান্তৰ খবৰ প্ৰায় সকলোৱে জানে কিন্তু পাহাৰ অঞ্চলৰ বানপানীৰ খবৰ কমকৈহে বাহিৰত ওলায় কিন্তু বানপানীয়ে দুৰ্ভোগ হাহাকাৰ একে আৰু একে কষ্ট আৰু ইয়াৰ ভয়াৱহতা এনে অঞ্চলৰ হাহাকাৰ অৱস্থা বাহিৰত কমকৈ ওলোৱাৰ বাবে চৰকাৰ তথা শাসক নেতাসকলৰ দৃষ্টি কমকৈ আকৰ্ষণ হয় বাৰ্ণান্তই চৰকাৰৰ বিনা সাহায্য দুখৰ দিন অতিবাহিত কৰিবলগীয়া হৈছে হয় যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নীলিপ সমষ্টিৰ অন্তৰ্গত কয়লামাটি এলেকা মাজেৰে বৈ যোৱা ডাইক্ৰুং নৈৰ বুকু ভীষণভাৱে উফন্দি উঠাত কয়লামাটিৰ বিস্তীৰ্ণ অঞ্চল ৰাইজৰ হাহাকাৰ হৈছে বিশেষকৈ ৰাস্তা ঘাট বানত বুৰি অহা যোৱাত হৈছে ভীষণ অসুবিধা এয়া ডাইক্ৰুং নৈৰ সমান্তৰালকৈ আন এখন ডাইক্ৰুং নলৈ পৰিণত হৈছে অহা যোৱা পথটো অতি বিপদসংকুলভাৱে কয়লামাটি এলেকাৰ ৰাইজে এই ভয়াৱহ আৰু অতি খৰস্ৰোতা পানীয়ে বৈ যোৱা পথটোৰ যান বাহন পাৰ কৰি নিয়াকে ধৰি সৰু সৰু ল'ৰা ছোৱালী বয়সস্থ আটাই অহা যোৱা কৰি আছে কানহিনী ৰায় বেং পেন লাবাংশ দেখুং আলাং ৰয় কয়লামাটি আণ্ডাৰ Nilip constituency along kedamtang ni kanhini da beng pen labang so de krung lang roi long rada phan ke
ke dam ke wang mante lo charli o somar tum phan ans tame ke dam ke wang pen pajoi kg phan pra sarkar tum pen ladak delong tame punai pon lo alang li tum boys tame la bangso delong ningkan hini pleng da pis tame non puan tame ke pat tang kon thek thek adoksi pini la ke ongdung ke claim ke dam pen dang lok lo ke charli o somar tum la pen ke la bangso to walong ke chelat la pu pen la pu parai la ke dam ke wang tum ans tame penang anak kesik sak dolo la sila bangso dolo non kim bon bom ke tangte non litun camera person Stefan Teron pen paklang ponji phan tuning ripon lo উল্লেখ্য এই গড় কাপ্তানি পথটোৰ আনফালটোৰ নিৰ্মাণ কাৰ্য চলি আছে নিৰ্মাণ সম্পূৰ্ণ হলে হয়তো ইয়াৰ গয়া ৰাইজ নিৰাপদ হলহেঁতেন কিন্তু পথটোৰ নিৰ্মাণ কাৰ্য বৰ লেহেমীয়া গতিত আগবাঢ়িছে বিগত 2 বছৰৰ আগতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল যদিও আজি কুপতি সম্পূৰ্ণ হৈ উঠা নাই হেহে বিগত দুৰ্ভোগত ভুগি আহিছে কয়লামাটি অঞ্চলবাসী ৰাইজ কাৰ্বি পৰিষদত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কয়লা মাটিবাসী ৰাইজৰ দুৰ্ভোগৰ কথা বুজিবলৈ চেষ্টা কৰিবনে কেমেৰা পাৰ্সন ষ্টেফান টেৰনৰ হৈতে ৰাতি সংফাৰ কাট নিউজ ডিফুস্থিত প্ৰয়াত জয়সিং দলৈ হুৱৰণী প্ৰেক্ষাগৃহত কাৰ্বি আংলং জিলা বিজেপি কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় আৰম্ভণাপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান এবাৰ পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী হোৱা 24 গৰাকী পৰিষদীয় সদস্যসকলক জনায় এই সম্বৰ্ধনা পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত পৰিষদৰ নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও যোগদান কৰে কাৰ্বি আংলং জিলা বিজেপি কমিটিৰ সভাপতি ৰতন টেৰণকে ধৰি 24 পৰিষদীয় সমষ্টিৰ সদস্যসকল জিলা কমিটিয়ে উষ্ম আদৰণি জনোৱা হয় এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত কৰা হৈছে তাৰ কাৰণে আমি কাৰ্যালয়ত কিহা ঘোষণা কৰিছে কাৰ্যালয়ৰ প্ৰভাৱ পাইছে কিহৰ কাৰণে ৰাইজে ভোট দিছে কিহৰ কাৰণে আমাক সহায় দিছে কৰিছে কিহৰ কাৰণে আমাক আশীৰ্বাদ দিছে কাৰ্যালয়ৰ লগত পৰিৱৰ্তনৰ স্বাৰ্থ কাৰ্যালয়ৰ লগত নতুন গঠি হোৱা যুৱক যুৱতীৰ লগত সংস্থাপন হোৱা স্বাৰ্থ কাৰ্যালয়ৰ লগত দুৰ্নীতি মুক্ত হোৱা স্বাৰ্থ কাৰ্যালয়ৰ লগত বহুত দিনৰ পৰা আমি আন্দোলন কৰি আহিছো বহুত দিনৰ পৰা আমি দাবী কৰি আহিছো অট'নমাছ ষ্টেটৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত আজি কাৰ্যালয়ৰ ৰাইজে এটা ওলাই আহিছে সিদ্ধান্ত লৈছে এবাৰ কাৰ্যালয়ৰ জিলা পৰিষদ নিৰ্বাচনত 26টা সমষ্টিৰ ভিতৰত 24টা আসনত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত কৰা হৈছে সন্মানীয় ৰাইজসকল আমি কাৰ্বি আংলং ৰাইজক আশীৰ্বাদ দিব লাগিব এবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত লৈছে সমস্যা সমাধান কৰাৰ স্বাৰ্থত MOS MOU সমস্যা সমাধান কৰাৰ স্বাৰ্থত আজি কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত লৈছে যে বিপুল ভোটত বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰা হৈছে ছাৰ হিলছ মেডিকেল কলেজ কেতিয়াও এই বছৰ কমপ্লিট এই বছৰ নকৰে যিটো OPT যিটো সেইটো আমি এবছৰৰ ভিতৰতে উদ্বোধন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু ছাৰ স্কুলবোৰৰ কথা উল্লেখ কৰিছে কেতিয়াৰ পৰা হেৰি কৰিব MDC সমষ্টিত এখন নতুন বিদ্যালয় আমি প্ৰচেষ্টা কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ এবছৰৰ ভিতৰত আৰু ছাৰ যিবোৰ এবছৰৰ ভিতৰত নিকা কাৰ্বি আংলং গঠন কৰাৰ কৈছে তাৰ ভিতৰত যিবোৰ কাৰাপশ্যনৰ কথা কৈছে আমি যিবিলাক দুৰ্নীতি আছে দুৰ্নীতিত আপোনালোকৰ যদি প্ৰমাণ আছে আমাৰ দেখাই দিয়ক প্ৰমাণ হোৱাৰ লগে লগে আইনত ব্যৱস্থা লোৱা হ'ব কৰ্মচাৰীসকলে এমাহ বা দুমাহ মাহিলী দৰমহা নাপালে ঘৰ চলিবলৈ অসুবিধাত পৰে ডিমা হাছাৰ সাহিত্য পৰিষদৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলে এমাহ নহয় দুমাহ নহয় 3 মাহো নহয় সম্পূৰ্ণ 9 মাহে পোৱা নাই মাহিলী বেতন সংসাৰ কেনেকৈ চলে লৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ লগতে বেমাৰ আজাৰৰ কথা আছে হেহে দীৰ্ঘদিন ধৰি অনাদায় হৈ থকা বেতনসমূহ আদায় কৰি দিয়াৰ দাবীৰে যোৱা 11 জুলাইৰ পৰা পৰিষদৰ শাসক তথা কৃতপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে পৰিষদৰ অধীনৰ কৰ্মচাৰীসকলে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰীসকলে দীৰ্ঘদিনে অনাদায় হৈ থকা মাহিলী বেতনসমূহ আদায় দিয়াৰ দাবীৰ লগতে ইতিমধ্যে 5 গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰাৰ প্ৰতিবাদত পৰিষদ চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা আজি 3 দিন হৈছে পৰিষদ চৰকাৰৰ কৃতপক্ষৰ পৰা প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে এই 3 দিনেই পোৱা নাই কোনো সুদ উত্তৰ
প্ৰবল প্ৰতিবাদৰ অংশ হিচাপে 13 জুলাইত প্ৰতিবাদীকাৰীসকলে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেউলাল গুৰলাছাকে ধৰি পৰিষদৰ সচিবসকলক বাট আগচি ধৰি মাহিলী বেতন দিয়াৰ আদায়ৰ সন্দৰ্ভত আশ্বাস বিচাৰে দাবী পূৰণৰ বাবে মুখ্য সচিবগৰাকীয়ে প্ৰতিবাদকাৰীসকলৰ ওচৰত 10 দিন সময় বিচাৰি যদিও আশ্বস্ত হোৱা নাই কৰ্মচাৰীসকলে কিয়নো এনে ধৰণৰ ভুৱা আশ্বাস তেওঁলোকে ইয়াৰ আগতেও বহুবাৰ পাইছিল কিন্তু কাৰ্যত ফুটুকাৰ ফেনলৈ পৰিণত হৈছিল সেইবোৰ আশ্বাস হেহে এবাৰ নাচুৰ বন্ধা হৈছে কৰ্মচাৰীসকলে অৱশ্যে আৰক্ষীৰ সহায়ত মুখ্য কাৰ্যবাহীকে ধৰি সচিব তথা বিষয়ববীয়াসকলে পদ মুকলি কৰি কাৰ্যালয়লৈ যাবলৈ সক্ষম হয় উল্লেখ্য মাহিলী বেতন সময়তে নোপোৱাৰ বাবে ৰোগীয়া পুত্ৰক চিকিৎসা কৰিব নোৱাৰাৰ দুখত যোৱা 30 মেত পটালিগিৰি নামৰ এগৰাকী চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীয়ে আত্মহননৰ দৰে পদ আঁকোৱালি ল'ব লগা হৈছিল হাফলঙৰ পৰা সুৰেশ বৰ্মনৰ প্ৰতিবেদন হাফলং কৃত্ৰিম বানত নাজলনাথৰ বৃহত্তৰ ডিফু চহৰ ঠায়ে ঠায়ে অব্যাহত ভূমিস্খলন যোৱা নিশা এজাক নেৰানেপেৰা বৰষুণত চহৰৰ প্ৰায় 40% এলেকা কৃত্ৰিম বানত হাহাকাৰ ডিফুবাসী ৰাইজ অহা যোৱা কৰা পথত পানী ঘৰৰ ভিতৰলৈকে পানী মুঠতে এনিখাৰ বৰষুণৰ প্ৰাবল্যতাত ডিফু চহৰ হৈ পৰিছে ৰাজধানী চহৰ গুৱাহাটীৰ দৰে অনুৰূপ দৃশ্য অপৰিকল্পিত নিৰ্মাণ কাৰ্যৰ বাবেও ঠায়ে ঠায়ে হৈছে ভূমিস্খলন পুৱতি নিশাত এজাক মুখলধাৰ বৰষুণ প্ৰায় 4 ঘণ্টা ধৰি হোৱা বৰষুণৰ প্ৰাবল্যতাত ডিফু চহৰ কৃত্ৰিম বানত সম্প্ৰতি নাজল নাথল বৰষুণৰ পানীত উফন্দি উঠা লৰুলাংছ নৈৰ পানীয়ে প্লাবিত কৰিলে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় এলেকা ডিফু টাউন কমিটি এলেকা ৰংমঞ্জিৰ কালবাৰী হোম একাডেমি আদি চহৰখনৰ বিস্তীৰ্ণ অঞ্চল অহা যোৱা কৰা পথৰ লগতে ঘৰৰ ভিতৰলৈকে পানী সোমাই যোৱাৰ ফলত গৃহস্থৰ অনেক খা সম্প্ৰতিৰ হৈছে বিস্তৰ ক্ষতি হাহাকাৰ হৈছে চহৰবাসী কিন্তু এজাক নেৰানেপেৰা আৰু মুখলধাৰ বৰষুণতে কিয় হল এনে আকাংক্ষিত বান ভাবি চাইছেনে চহৰবাসীয়ে নাই ভবা যদি ভাবক এতিয়াই লৰুলাংছ নৈ দুয়ো পাৰৰ দাঁতি কাষৰত থকা আৱাসীসকলৰ অধিকাংশই নিজৰ নিজৰ বাসগৃহৰ ভূমিৰ সীমা বঢ়াই আহি নৈখনৰ মুখনতে ভেটি দিয়াৰ উপক্ৰম কৰি পেলাইছে ঘৰুৱা অলাগতিয়াল পলিথিন বেগকে ধৰি প্লাষ্টিকত খা সামগ্ৰী জাবৰ জোথৰ আদি পেলনীয়া সামগ্ৰীসমূহ পেলাই এই নৈখনতে বজাৰ এলেকাৰ ডিফু নৈৰ যি দুৰৱস্থা লৰুলাংছ নৈৰো সেয়েই গতি আনহাতে চহৰখনৰ বিভিন্ন ঠাইত অপৰিকল্পিতভাৱে যধে মধে মাটি খান্দি কংক্ৰিটৰ দেৱাল বাসগৃহ নিৰ্মাণৰ বাবেও ঠায়ে ঠায়ে ওখ এলেকাৰ মাটি অংশ হুৰাহুৰে খহিব লৈছে এয়া চাওক পিনি লাবাংছ ডিফু ৰংছপি rong monjir ke dama towar long pini lai le tum thai ponong lo non utus kame lang ta dam pom pom lo labang so towar long lang ke thela ke game fu a don pens kame par lo ke da ke ong dung tu gari motors kame chile ngun ei la som sidulo nasil poriborton akai hot ke labang so poriborton ke chila ordon ke nang sot pusi pini labang so lang kang lum lo pon pe pin adim long kame non lang lum pon li dum che thek long lo nasil labang so lang krang da pi Dipu rong sopi made down committee hin pen labang so lang kili atwar bang kitro pon ke nang sot pusi dak rada tum pen sitame ninje pon lo la labang so atwar kaita pakreng klong je phang phule tum dak town committee hin made sarkar hin koson si lang kili plot lang chiti plot pen ke bunai nang je mala bang kiri tar ke nang sot block check ke koda kopi jenis dak block check tamane la drain hai la so drain tamane la so kalwar la punya ajat jabor wang po jam hetiti jalang pasuni datiti masih darle pini semen oh jonsi semen apune ala police dolong soson bi bulote la so lang tamane jam jete jipolom kanglum jalam agde ডিফু অসামৰিক চিকিৎসালয়লৈ যোৱা পথত খততে দৃষ্টিগোচৰ হোৱা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ বাংলোৰ সীমা পথৰ দাঁতিতে কি এক বিপদজনক অৱস্থাত ভিতৰলৈ সোমোৱা গেটখনৰ একাংশ শূন্যত উলমি থকাৰ দৰে আছে এইখিনি অংশত পূৰ্বৰ ঠেক পথটোক বহল কৰিবলৈ পুনৰ নিৰ্মাণৰ প্ৰয়োজনত পথৰ দাঁতি সহায় দিয়াৰ বাবে এই অৱস্থা কাৰ্বি পৰিষদৰ কৰ্তৃপক্ষ তথা পৰিষদৰ অধীনস্থ ডিফু টাউন কমিটিয়ে কথাটো মন কৰিছেনে কেমেৰা পাৰ্চন ষ্টেফন টেৰনৰ সৈতে ৰাতেশ ৰংফাৰ কাট নিউজ
ধনসেৰি এলেকাৰ তামুলবাৰীত বনকৰ্মীয়ে জব্দ কৰে ট্ৰাকসহ চুৰি কাঠ ডেপুটি ৰেঞ্জাৰ বাবু ৰংপিৰ নেতৃত্বত ডিফু চেণ্ট্ৰেল ৰেঞ্জৰ টহলদাৰী দল এটাই বুধবাৰে বিয়লি প্ৰায় 4:30 বজাত জব্দ কৰে হাতেফলা চেগুন কাঠ ভৰ্তি AS25 AC 3204 নম্বৰৰ এখন DCR ট্ৰাক এই টহলদাৰী দলটিত ফৰেষ্টাৰ দিনেশ পাটগিৰিও আছিল ডিফু চেণ্ট্ৰেল ফৰেষ্ট ৰেঞ্জৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে জব্দ হোৱা 37টা এই চেগুন কাঠ বজাৰৰ মূল্য 40,000 হ'ব সমগ্ৰ অসমৰ জিলাই 68তম বন মহোৎসৱ সপ্তাহ উদযাপন সম্পন্ন হোৱা প্ৰায় এসপ্তাহ পাৰ নহওঁতে খুদ জিলাৰ সদৰ চহৰ এলেকাত সংঘটিত হল কাঠ চুৰি কাৰ্য বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কেতিয়াবা পূব কাৰ্বি আংলঙৰ বনাঞ্চলৰ অৱস্থা আৰু ইয়াৰ বন বিভাগসমূহে কেনেদৰে কাৰ্য পৰিচালনা তথা সম্পাদন কৰি আছে কেতিয়াবা আহি খবৰ কৰিছেনে মন্ত্ৰী তথা বিভাগীয় ঊৰ্ধ্বতন কৃতপক্ষৰ জিলাখনৰ প্ৰতি বনাঞ্চল সংৰক্ষণৰ প্ৰতি উদাৰহীনতাৰ সুৰক্ষা উলিয়াই বনকৰ্মীসকলৰ নাকৰ আগেদি সংঘটিত হ'বলৈ পালে এই ঘটনা সেউজীয়া বনাঞ্চলসমূহ একাংশ স্বাৰ্থসেম্ভী চোৰাং ব্যৱসায়ৰ দ্বাৰা বনাঞ্চল ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ ফলত জিলাখনৰ বৃহত্তৰ সেউজীয়া বনাঞ্চলসমূহ প্ৰতিনিয়ত টকলা হৈ গৈ আছে কাঠৰ চোৰাং ব্যৱসায়ীয়ে যেতিয়ালৈকে বনাঞ্চলত গোপন টিকিল ঘিলনি বন্ধ নহয় আৰু চুৰি কাৰ্য বন্ধ নহয় তেতিয়ালৈকে অসমে সহস্ৰতম বন মহোৎসৱ উদযাপন কৰিলেও বনাঞ্চলৰ সেউজীকৰণ সম্পূৰ্ণ হৈ নুঠিব ডিফু চেণ্ট্ৰেল ৰেঞ্জৰ ষ্টাফ বাবুল ৰংপি ডেপুটি ৰেঞ্জাৰ আৰু দিনেশ পাটগিৰি ফৰেষ্টাৰ 1ৰ নেতৃত্বত আমাৰ বন বিভাগৰ এটি টহলদাৰী দল তামুলবাৰী DCRFৰ ফালে গৈছিলে তেওঁলোক ডিউটিলৈ গৈ থাকোঁতে আবেলি 4:30মান বজাত DCRFৰ ভিতৰত AS25 AC 3104 নম্বৰৰ মিনি ট্ৰাকখনত প্ৰায় 37 পিচ হাতে ফলা ইলিগেল টক্টা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু লগতে ট্ৰাকখনৰ ড্ৰাইভাৰ বীৰ সিং ৰংফাৰকো আটক কৰি অহাকালি কোৰ্টত আমি দিম বুলি আমি কাগজ পত্ৰ ঠিক কৰিছোঁ আৰু এই যিখিনি আমি কাঠ জব্দ কৰিলোঁ তাৰ বজাৰৰ আনুমানিক মূল্য 40,000তকৈ ওপৰ হ'ব সাপ্তাহিক বিশেষ বুলেটিন আজিলৈ ইমানতে সামৰিছো অহা দেওবাৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই সঞ্চয়তাই বিদায় লৈছো চাই থাকিব কাট নিউজ চেনেল ধন্যবাদ